2018 চনতে আমি গোল্ডেন জুবলি ক্লোজিঙত এটা ডিচিশ্যন লৈছিলোঁ যে যেটো গ্লোবেল ওয়ার্মিং আৰু ক্লাইমেট চেঞ্জৰ যেটো গোটেই বিশ্বত এটা ইস্যু আহিছে এই ইস্যুটো লৈ পেলাই আমিও যেহেতু বিশ্ববাসী হয় সো এনভাইৰনমেন্টটো ব্যালেন্স কৰি ৰাখা নেচাৰটো ব্যালেন্স কৰি ৰাখাটো আমাৰো দায়িত্ব আছে আৰু এই গোটেই মানে ক্লাইমেট চেঞ্জৰ যেটো প্ৰক্ৰিয়া আগবাঢ়ি গৈছে এটো মানে ব্যালেন্স কৰাটো আমাৰো দায়িত্ব আছে এই হিচাপে আমি 2018 চনতে ডিচিশ্যন লৈছিলোঁ যে প্ৰতি বছৰতে আমি বৃক্ষৰোপণ কৰিম আৰু 5 বছৰত আমি 30 লাখ বৃক্ষৰোপণ কৰিম বুলি আমি এটা ডিচিশ্যন লৈছিলোঁ এই হিচাপে যোৱা বছৰো আমি কৰিছোঁ এই বছৰো কৰিছোঁ আৰু এই বছৰ স্পেশালি এই মানাসত আমি যিবিলাক গছে ফল দিয়ে যি ফলবিলাক মানুহৰ পৰা আদি কৰি জীৱ জন্তুৱে খায় এই বিশেষকৈ গছ ফলৰ গছ বেছিকৈ ৰুৱাৰ কাৰণে আমি এটা প্ল্যানিং লৈছোঁ কিয়নো মেন এনিমেল কনফ্লিক্ট বহুত চৰ্চা হৈ আছে ওদালগুৰি ডিস্ট্ৰিক্টত বিশেষকৈ বিটিসি এৰিয়াত দেখিবলৈ পাইছে যে বহুত বাঢ়ি গৈছে গতিকে আজি এনিমেলবিলাকৰ যদি জংগলত থাকিবলৈ খাবলৈ নাপায় থাকিবলৈ ঠাই নাপায় তেখেতসকলে নিশ্চয় অইন এৰিয়াবিলাকত গুচি যাব গতিকে সেই কাৰণে তেখেতসকলৰ ঘৰতে নিজৰ যেটো হেবিটেশন ইয়াত যাই পেলাই তেখেতসকলক যদি প্ৰভাইড কৰা যায় তেখেতসকলে হয়তো তাত থাকিব তেনেকুৱা এটা ধাৰণা লৈ পেলাই আমি প্ল্যান্টেশন কৰাৰ কাৰণে চিন্তা কৰিছোঁ আৰু আনপিনেদি যেটো গ্লোবেল ওয়ার্মিঙৰ যেটো কথা যে দৈনন্দিন যেটো গৰমটো যেটো বাঢ়ি গৈ আছে আজি ইণ্ডিয়াৰ বিভিন্ন সিটি ৰিপৰ্ট আহি আছে যে 46 47 হৈ আছে 49 হৈ আছে গতিকে আমি এতিয়া অসমত আছো বুলি প্লাই আমি যদি বতাবৰণটো ঠিকমতে ৰাখাৰ কাৰণে কাম নকৰো এটো অনাগত দিনত আমাৰ ইয়াতো ডাঙৰ এটা ইম্পেক্ট আহিব তো সেই কাৰণে আমি বিচাৰিছো যে এটো আমাৰ ইয়াত নাহক গতিকে এই দায়িত্বটো আমি পালন কৰিছো আৰু বিশ্ববাসীক আজি যেটো ওয়ার্ল্ড এনভাইৰনমেন্ট ডে ইয়াৰ আমি শুভেচ্ছা জনাইছো আৰু সকলোকে আশা কৰিছো যেনেকৈ এইবাৰৰ থিম লৈছে যে বিট দা ইয়াৰ পলিউশনটো বন্ধ কৰিব লাগে ইয়াৰ আগত প্লাষ্টিকটো বন্ধ কৰিব লাগিছিলে এটা থিম লৈছিলে আমি সৰকাৰক অনুৰোধ কৰিছো যে হিটো অকল লিপ সাৰ্ভিস হ'ব নালাগে যে এটা ডিসিশন ল'ব লাগে যে যেনেকৈ নহয় প্লাষ্টিকটো বন্ধ কৰিব লাগে আৰু ইয়াৰ লগতে ইয়াৰ পলিউশন যিবিলাক হৈ আছে আজি কোল বা যিবিলাক ইন্ডাষ্ট্ৰি হেভি ইন্ডাষ্ট্ৰিবিলাক সেই ইন্ডাষ্ট্ৰিবিলাক তেখেতসকলে বন্ধ কৰিব লাগে যিয়ে মানুহৰ কাৰণে এটা ডাঙৰ এটা থ্ৰেট সৃষ্টি কৰিছে ভাবুকি এটা সৃষ্টি কৰিছে তেনেকুৱা ইন্ডাষ্ট্ৰিবিলাক বন্ধ কৰিব লাগে আৰু আমাৰ দেশখন এটা ভাল এটা এনভাইৰনমেন্ট এটা সৃষ্টি কৰিব লাগে হেতু অহা প্ৰজন্মৰ কাৰণে খুব মানে প্ৰয়োজন হ'ব তো সেই কাৰণে আজি যিবিলাক কামবিলাক যিবিলাক কাৰণত যিবিলাক ডেভেলপমেন্টৰ কাৰণে বা যিবিলাক এক্টিভিটিৰ কাৰণে ইয়াৰ পলিউশন হৈছে ওয়াটাৰ পলিউশন হৈছে ল্যান্ড পলিউশন হৈছে বা আমাৰ ফৰেষ্ট অঞ্চল যেটো ধ্বংস হৈছে এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে এটা সলিউশন সৰকাৰক আমি লবলৈ দাবী কৰিছো আৰু ইয়াৰ লগতে যেনেকৈ মেন এনিমেল কনফ্লিক্ট মেন ফৰেষ্ট কনফ্লিক্টও চলি আছে হেতু এটা ডিক্লেয়াৰ নহয় আনডিক্লেয়াৰ ভাবে যে মানুহে আজি থাকিবলৈ জাগা নাপায় ফৰেষ্ট অঞ্চলত থাকিব লগা হৈছে গতিকে হেতু এটা ডাঙৰ ইস্যু এই কাৰণে গভৰ্নমেন্ট অফ ইণ্ডিয়াই যেটো আইন বনাইছিলে ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট হেতু পাৰ্মানেন্টলি এটা ইমপ্লিমেন্ট কৰি পেলাই এটা সোনকালে এটা সলিউশন আনিব লাগে যাতে যিখিনি ফৰেষ্ট আছে এই ফৰেষ্টখিনি আমি বাচাই ৰাখিব পাৰো আৰু সেই ফৰেষ্ট অঞ্চলত আমাৰ যিবিলাক হেৰিটেজ আছে সেই হেৰিটেজটো বাচাই ৰাখিব পাৰে এই কথাটো লক্ষ্য ৰাখি পেলাই যাতে সৰকাৰে এটা পলিচি লয় আৰু আমি তাত সহযোগ কৰিম আৰু আজি মাউজি গেন্দ্ৰীৰ পৰা আদি কৰি যিসকলে ইয়াত সহযোগ কৰিলে আমি ধন্যবাদ জনাইছো আৰু অনাগত দিনত আপোনালোকৰ সকলোৰ সহযোগত আমাৰ যেটো টাৰ্গেট আমাৰ যেটো এক্সপেক্টেশন হেতু ফুলফিল কৰিব পাৰিম আৰু এটা ভাল এটা বায়োডাইভাৰ্সিটি আমি ইয়াত সৃষ্টি কৰিব পাৰিম আমি এটোকে আশা কৰিছো পৰিৱেশ বিপ্লৱ বুলি ক'ব নেকি নিশ্চয় এটো পৰিৱেশ বিপ্লৱ আৰু এটো অকল আমাৰ ইয়াত নহয় গোটেই বিশ্বতে আজি সজাগ হৈ আহিছে কিয়নো আজি মানুহৰ সকলো সিটিবিলাকত এটা সিভিলাইজেশনৰ নামত ভাল এটা জীৱন বিচাৰি পেলাই যেটো আৰবানাইজেশন কৰিলে তাৰ নামত যিখিনি পলিউশন আজি সৃষ্টি হল ইয়াক লৈ পেলাই মানুহে মানে বহুত এটা হাৰাশাস্তি হৈছে এটা ডিফিকাল্ট সিচুৱেশন ফেস কৰিছে গতিকে পুনৰ সেই মানুহবিলাকে আজি ফৰেষ্ট বা আমাৰ যিবিলাক অঞ্চল আছে ৰিমোট অঞ্চল ভিলেজ এইবিলাকত আজি উভতি আহাটো দেখিবলৈ পাইছো কিন্তু অলৰেডি এই ভিলেজ অঞ্চলত বা ফৰেষ্ট অঞ্চল মানে আধা অলৰেডি ধ্বংস কৰি পেলোৱা হল গতিকে মানুহৰ যেটো এটিটিউড এটো সলনি কৰিব লাগিব আমি জন্ম পোৱাৰ আগত বা মানৱ সিভিলাইজেশনৰ আগত প্ৰকৃতিত বহুত সুন্দৰ আছিল বহুত মানে ভাল আছিল কিন্তু মানৱ সিভিলাইজেশনটো যেটো মানে সভ্যতা আগুৱাই নিয়াৰ নামত প্ৰকৃতিক যিখিনি ধ্বংস কৰিলে
সেইখিনি আমি পুরো রিজেনারেট বা রিভাইভ কৰিব নোৱাৰিলে অনাগত দিনত মানুহৰ কাৰণে এটা ভয়ংকৰ এটা পৰিৱেশ সৃষ্টি হ'ব এইটো মানে সঁচা কথা মানাহ ৰাষ্ট্ৰীয় উদ্যানটো চৰকাৰে আজিও বেদখলমুক্ত কৰিব পৰা নাই কি ক'ব চাওক অকল মানা নহয় আজি কাজিৰঙাৰ পৰা আদি কৰি বিভিন্ন আজি ফৰেষ্ট বেদখল হৈ আছে আৰু সেই বেদখলৰ বহুত কাৰণ আছে সেইটো এদিনত হোৱা নহয় বহুত বছৰৰ পৰা লাহে লাহেকৈ এইবিলাক বেদখল হৈ আছে আৰু ইয়াত মানে সমাজ আৰু চৰকাৰ এই দুইটাৰ যিটো দায়িত্ব সেইটো সমানে সমানে পালন কৰিব নোৱাৰাৰ কাৰণে আজি সেই বেদখলবিলাক হৈছে সমাজৰ যিটো দায়িত্ব আছে সমাজে পালন কৰিব পৰা নাই চৰকাৰৰ যিটো দায়িত্ব আছে চৰকাৰেও পালন কৰিব পৰা নাই আৰু তৃতীয় কথাটো হৈছে যে এই যে উদ্যানবিলাকৰ যে প্ৰয়োজনীয়তা ইয়াৰ অনুভৱটো আমি আজিলৈকে কৰিব পৰা নাই গতিকে এই গোটেই মানুহৰ ওপৰতে সেই দায়িত্বটো আছে ৰেছপনচিবিলিটিটো আছে কোনোবা এটা গ্ৰুপক বা কোনোবা এটা ইনষ্টিটিউশ্যনক আমি দোষ দিলে নহ'ব হয় চৰকাৰী পলিচিত যথেষ্ট কম আছে যিটো পলিচি হ'ব লাগে সেই পলিচি হোৱা নাই আৰু বহুত সময়ত যিবিলাকক দায়িত্ব দিয়া হৈছিলে সেই দায়িত্বটো পালন নকৰাৰ কাৰণে আজি এই অৱস্থা হৈছে কিন্তু অনাগত দিনত আজি যেনেকৈ সজাগতা আগবাঢ়িছে বিষয়াসকলে যেনেকৈ দায়িত্ব লৈ কাম কৰিছে এনেকুৱা যদি যাব লাগে আমাৰ কম দিনৰ ভিতৰতে অকল মানাছ নহয় যিবিলাক অভয়াৰণ্য সেইবিলাক নিজৰ যিটো ডাইভাৰ্চিটি নিজৰ যিটো হেৰিটেজ আগত যিটো আছিলে ইয়াত ঘূৰি আহিব আৰু এতিয়া যিটো ৰিকগনেশ্যন পাইছে সেই ৰিকগনেশ্যন সদায় থাকিব ইয়াতকৈ আৰু ভাল ৰিকগনেশ্যন পাব বুলি আমি আশা কৰিব পাৰোঁ